ইয়াৰ চিভিল হস্পিটেলখন আৰু নাথাকে গতিকে আমি BTC বাকী আৰু স্পেচিয়েলি কোকৰাঝাৰ বাকী যিসকলে যুগ যুগ এইখন মেডিকেল চিভিল হস্পিটেলতে ট্ৰিটমেণ্ট লৈ আছে আমি আশা কৰিছোঁ চৰকাৰে এই ডিচিশ্যনটো মানে ৰিকনচিডাৰ কৰিব আৰু যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো ৰিমুভ কৰি পেলাই এই চিভিল হস্পিটেলখন কণ্টিনিউ কৰিব মই আমাৰ কোকৰাঝাৰ বাকীক অনুৰোধ কৰিব বিচাৰিছোঁ চিভিল হস্পিটেলখন কোনোবা এটা পাৰ্টিকুলাৰ দল বা ৰাজনৈতিক পাৰ্টিৰ নহয় ইয়াৰ কোনোবা পাৰ্টিকুলাৰ জাতি গোষ্ঠীৰ নহয় এইটো বঙালীসকলৰ নহয় এইটো বড়োসকলৰ নহয় এইটো কংগ্ৰেছ পাৰ্টিৰ নহয় এইটো CPM পাৰ্টিৰ নহয় গোটেই ৰাইজৰ কাৰণে সেই চিভিল হস্পিটেলখন আজি সেই চিভিল হস্পিটেলখন নাইকিয়া কৰিব বিচাৰিছে ইয়াৰ প্ৰটেষ্টত আমি কোকৰাঝাৰ বাকীয়ে দলে বলে ওলাই পেলাই প্ৰটেষ্ট কৰি আছে কিন্তু আমি শুনিবলৈ পাইছোঁ খুব দুখজনক কথা যে UPPLৰ সমৰ্থকসকলে BJPৰ সমৰ্থকসকলে বোলে ইয়াত প্ৰটেষ্টত আগভাগ লোৱা নাই কালি পৰহি এই ইলেকশ্যনত আগৰ BTC বাকী কোন UPPL কোন BJPৰ কথা নাছিল সবে প্ৰটেষ্ট কৰিছিল আমি বহুত আন্দোলন কৰিলোঁ আগতো এক বছৰ আগতে আৰু ইয়াৰ কাৰণে সেই চিভিল হস্পিটেলখন এতিয়ালৈকে আছে আজি হঠাৎকৈ এইটো ফাৰ্টি লাইনৰ লৈ গৈছে মই খুব দুখ পাইছোঁ আমাৰ কোকৰাঝাৰ বাকী ইয়াৰ বাসিন্দা বঙালী ভাইসকল মাৰোৱাৰী ভাইসকল বিহাৰী ভাইসকল বড়ো ভাইসকল নেপালী ভাইসকল আদিবাসী ভাইসকল অসমীয়া ভাইসকল ৰাজবংশী ভাইসকল সূত্ৰধৰ ভাইসকল নাটযোগী ভাইসকল সবকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই চিভিল হস্পিটেলখন যদি উঠাই দিয়ে তেতিয়াহ'লে এই কোকৰাঝাৰ টাউন আৰু আশে পাশে যিমানবোৰ ৰাইজ আছে ইমাৰ্জেঞ্চি কিবা মেডিকেলৰ প্ৰয়োজন যদি হয় আমি সেই ফেচিলিটিটো নাপাম কাৰোবাৰ যদি কিবা যদি হয় আমি আৰু ট্ৰিটমেণ্ট পোৱাৰ কোনো ফেচিলিটি নাই ইয়াত দ্বিতীয় তেনেকুৱা হস্পিটেল নাই ওচৰ চুবুৰীয়াত গতিকে সবে কমপ্লেইন কৰিছিল যে মেডিকেল কলেজটো যেহেতু 7-8 কিলোমিটাৰ দূৰত আছে গতিকে মেডিকেল কলেজটো থাকক সবে কৈছিল চিভিল হস্পিটেলখন উঠাব নালাগে আজি চাওক ইয়াৰ কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কিমান মাটি আছে বৃহৎ মানে এটা এৰিয়াত চিভিল হস্পিটেলখন বনোৱা হৈছে দক্ষিণে পূবে উত্তৰে সব ডাঙৰ ডাঙৰ বিল্ডিং হৈছে ইয়াৰ কোৱাৰ্টাৰ আছে নাৰ্ছেসকলৰ কোৱাৰ্টাৰ ডক্টৰসকলৰ কোৱাৰ্টাৰ ষ্টাফসকলৰ কোৱাৰ্টাৰ গোটেই ফেচিলিটি ইয়াত আছে এই হস্পিটেলখন যদি উঠাই দিয়া হয় এই ইনফ্ৰাষ্ট্ৰাকচাৰটো সেই ঘৰটো কি কৰিব আমিতো ভয় খাইছোঁ হস্পিটেলটো উঠাই দি পেলাই এই ঘৰখন কোনোবা প্ৰাইভেট পাৰ্টিক এই চৰকাৰে প্ৰমোদ বড়োৱে টেণ্ডাৰ দি পেলাই এইটো বেছি খাব কাকবা দি দিব প্ৰাইভেট পাৰ্টিক নিজৰ মানুহ নিজৰ দলৰ মানুহ এইটো এটা সন্দেহজনক হৈ গৈছে গতিকে আমি ৰাইজে সেইটো হ'বলৈ নিদিওঁ এইটো হ'ল ৰাইজৰ সম্পত্তি ৰাইজক লাগে আজি BTC অঞ্চলত আমি হেল্থ সেক্টৰত বহুত পিছ পৰি আছে অঞ্চলত ডক্টৰ নাই ভাল চিকিৎসা নাপায় কিবা অপাৰেশ্যন কৰিব লগা যদি হয় বঙাইগাঁৱত যাব লগা হয় গুৱাহাটীত যাব লগা হয় দিল্লীত যাব লগা হয় গতিকে মেডিকেল কলেজখন এনেকুৱা ডেভেলপ কৰক যে আমাৰ এই অঞ্চলৰ মানুহবিলাকে যেন গুৱাহাটীত যাব নালাগে দিল্লী মুম্বাইত যাব নালাগে ইয়াত কেঞ্চাৰ ট্ৰিটমেণ্টৰ ফেচিলিটি চেণ্টাৰ ইয়াত আহিছে